দিয়া পইচা হিচাপটো আঁকিব আৰু কৃষ্ণ আগতে কামটো কৰাচোন পইচাটো পিছত হ'ব না কাম কৰিম চা তাৰপিছতে পইচা নেটটো কলৈ নিয় থৈ আহোঁ ক'ত কেকে চা ঘৰত এই চেছ কৰি দিবই অলগদ্ধটো এতিয়া কেকে ছাৰ ঘৰত থৈ আহো মানে নহয় কেকে চাই মানে ঘৰত থৈ আহিবলৈ দিছে চা হয় নেকি হয় চা হয় নেকি হৰি বোলো ঐ মাতিছে ছাৰ কি পঢ়ি আছে এই ক্লাব এটাই মোক নাটক এভাগত বৰ গুৰু গম্ভীৰ চৰিত এভাগ দিলে মানে মই খুব কষ্ট কৰি মোৰ ভাইটোক পঢ়াই শুনাই মই মানুহ কৰিলোঁ শেষত সি বিদেশৰ ছোৱালী এজনী বিয়া পাতিলে কলগাছিয়াৰ কলগাছিয়া বিদেশত কেলিফৰ্ণিয়াৰ পিছত সি মোৰ গোটেই ঘৰ মাটি বেচি দি মোক পথৰ ভিক্ষাৰী কৰি পেলালে সেই ডাইলগটোকে চাই আছিলোঁ শুনাওকচোন কোনে দিব তেজৰ মূল্য কি কৈছে কোনে দিব মোৰ ঘামৰ মূল্য ইমান তীৰ পৰাই এই হাত দুখনে তোক তুলি তালিলে ঘণ্টা হৰি হৰি কলৈ গৈছে নাটকৰ চিনটোত চাগে ওলাই যাব লাগে চা গদাধৰ এইবাৰ বিউটিৰ ঘৰ পালেগৈ হে কি কয় মাকৰ অসুখ যে খবৰ ল'বলৈ গৈছে ই আই তালৈ গৈ খবৰ ললেহে হয় তাকে কেছটো অলপ নগেন বুজিছে নগেন আকৌ ক'ত গৈছে ছাৰ ছাৰ আকৌ কলৈ গ'ল কি হৈছেনো ছাৰ খবৰ এটা দিবলৈ আহিছিলো কোৱা হেৰি কেছটো নগেন বুজিছে কি কেছ আমাৰ মানে বাইলুঙৰ মাকৰ অসুখ আমাৰ গদাদা আকৌ মাকৰ খবৰ ল'বলৈকে ঘৰ ওলাইছেগে অংকটো অলপ বেলেগ বুজিছে যোৱা তুমি তোমাৰ কাম কৰাগে যোৱা হেৰি মই আপোনাক আৰু কিবা খবৰ পালে জনাম বাৰু তেৰিকা যোৱা তোক নেটখন মই ঘৰত থবলৈহে কৈছিলো মইতো ঘৰলৈ যাবলৈ ওলাইছিলো চা তই দেখোন ছাৰৰ ৰুমতহে সোমালি নহয় নহয় মই ছুটীত আছিলো যেন আজি জন্মাইছো তাকে ছাৰক জনাবলৈ গৈছিলো কিয় জনাব লাগে এইটো কথা হা এই কথাটো কিয় জনাব লাগে আকৌ গলিগে দেখোন চা মোক পাৰিলে ক্ষমা কৰি দিব চা কি হলো মই যে আকৌ চাকৰিত জন্মাইছো সেই কথাটো আপোনাক সুধিব নালাগিছিল মোক বেয়া নাপাব চা কোনে ক'লেনো তোমাক কেকে চাই কৈছে কি কলো মই তই আপুনি যে কৈছিল চাকৰিত জন্মাৰ কথাটো আকৌ চাক কিয় সুধিব লাগিছে ইয়াক কলো এটা সি বুজিলে এটা ইয়াৰ লগত মানে সঁচাকে চলিব নোৱাৰা হৈছো দেই মই আহি আছো এই তোমাৰ কি হ'ল যোৱা আকৌ তোৰ ইয়াত ডিউটি কি তই মা ছাৰ হয় ল'ৰাজন আছে সেইকাৰণে ফোন কৰিলো হয় হয় কথা পাতকচোন কি পাতিম তোৰ জেগাত বেলেগ ল'ৰা এটা আহিব তোৰ চাকৰি শেষ পাতচোন পাতচোন মই নাপাতো চা পাত না এনেকুৱা নকৰিব চা ছাৰ সি মানে বেয়া পাইছে আজিয়ে নকৰিব চা হ'ব দিয়ক ঐ চা নকৰিব চা এনেকুৱা নকৰিব চা মই চাকৰিটো পাইছোহে চা ৰিজাইন দে সেইটো কি চা পেটিডালকে খুলি থ চাকৰি গ'ল তেনেকুৱা নকৰিব চা মই ভালকে চাকৰি কৰিম চা কথা লগা তই আৰু মই চাকৰি দিছো তই মোৰ কথাকে লগা আজিয়ে পৰা এইবিলাক ভুল নকৰো চা ঐ চা মোক চব মানুহে কিয় ভুল বুজে চা মোৰ চাকৰিটো ঘূৰাই দিয়ক চা ঐ চা আপোনালোকৰ বুঢ়া কালত কোনে চাব চা
এই দুখন হাতে তহঁতক মই তুলিয়ে তালিয়ে ডাঙৰ দীঘল কৰিছো আজি কোনে দিছে তেজৰ মূল্য কোনে দিব ঘাম গুড মৰ্ণিং বিউটি আহি পোৱা নাই জানো আমাৰ গদাদাও আহি পোৱা নাই বাইলুংহঁতৰ ঘৰৰ পৰা অহাই নাই চাগে আমাৰ BSF আকৌ লোকৰ ছোৱালী ঘৰত ইমান দিন নাথাকে দেই মই সেইবিলাক সুধিছো তোমাক নহয় মনলৈ অহা ভাৱ এটা প্ৰকাশ কৰিছো মনৰ ভাৱ প্ৰকাশ কৰিব নালাগে কাম কৰা গৈছ হয় মনলৈ অহা ভাৱ এটা প্ৰকাশ কৰিলেনো কি হয় অৰি শুনকচোন মোক আপোনাৰ লগতে লগত লৈ যাওকচোন ক'ত যোৱা শইকীয়ানী বাইদেউ ঘৰত ভাত খাবলৈ মাতিছে ভাল ৰিস্কত যাবলৈ ওলাইছা কিয় যদি তোমাক চালাড কৰি খাই পেলাই মোক আকৌ কিয় চালাড কৰি খাব কাপোৰযোৰৰ সৈতে গোটেইজনী একে বিটটোৱে আৰু নেযাওঁ যাওক ধেমালি কৰিছো হা নেযাওঁ বুলি ক'লো নহয় যা যি কৰ কৈ থাক কি যে হ'ল নহয় চকুটোত ঐ কি হৈছে চা এই কিবা এটা সোমাল আপোনাৰ পাণ এমিচন লৈছিল নে ঐ গৰু চকুত পোক সোমাইছে চাওঁ চাচোন চা ওলা মই কৈছো ওলা ওলা ঐ তই কাক ওলাব কৈছ নহয় মই চকু পোকটোকেহে উলিয়াই আছো চা এনেকে ধমকি দিলে চকুৰ পোক ওলাব নহয় আপোনাৰ চুবলৈও ভয় লাগে যেন চাচোন ভালকে চা ছাৰৰ বুলেট খান চাইছো ৰব মজা লাগিছে ন চলে কি চলে বঢ়িয়া চলিব কথা এটা মন কৰিছনে বাৰু কেনাই ছাৰৰতো বাহিৰা পইচা নাই কিন্তু ঘনাই যে বাইকবোৰ সলাই থাকে এইটো ক'ৰ পৰা আহে সন্দেহ হৈছে তোৰ হয়নে আপুনি তাৰমানে সন্দেহ কৰিছে আপুনি সন্দেহ কৰি মোক ধুচি ছাৰক কৈ দিম ৰব নাপায় ধেমালি বুজি নাপাওঁ গাৰ নোম শিয়ৰাই দিবি মানুহৰ হয়তো যি পাই তাকে হ'ল জিমুকি দি পাগল চবে চব গোটেই দিনটো মানুহটো এনেই আছে তেতিয়া সোমাব নোৱাৰিছে এতিয়া কথা পাতিবলৈ আহিছো যেন আগতে চকুত সোমাই ঘুলুকি আছে কাক বকি আছ আপোনাৰ চকুত সোমোৱা পোকটোক কথা এটা পাতিবলৈ আহিছো সি আগতে চকুত সোমাই ঘুলুকি আছে এইফালে মই মানে কথা এটা অনুভৱ কৰিছো অনুভৱ মই মানে অনুভৱ কৰিছো মোৰ গাটোত ভাগৰ সোমাইছে মোৰ ভাগৰ লাগিছে সেইকাৰণে মই আৰ্টিফিচিয়েলি চুটি এটা ল'ম বুলি ভাবিছো অফিচিয়েলি লোৱা আপুনি দিলেহে ল'ম চা কি ছুটি দিছো যোৱা মই লৈছো আপুনি দিয়াৰ কাৰণেহে লৈছো দিছো নে অফিচিয়েলি ছুটি লোৱাটো বহিছ হয় ছাৰ আপোনাৰ নাটকৰ ডেটটো ঠিক হ'লনে এই কভিডৰ কাৰণে ডেটটো ফাইনেল হোৱা নাই তই কিন্তু নাটকত মোক হেল্প কৰি দিব লাগিব নাটকত নতই নাজানো মই কেনেকৈ হেল্প কৰিম বেলেগ হেল্প নালাগে নহয় তই মোৰ লগত থাকিলেই হ'ল জোতা চেণ্ডেল কাপোৰ চাপোৰ চব ঠিক কৰি ল'ব পাৰিম মই তোক হৈ পেলাই মই জোতা চেণ্ডেল ঠিক কৰিবলৈ কৈছো তই থাকিলে মোৰ এটা সাহস আপোনাৰ নাটক শেষ হোৱাৰ পাছতো আপোনাৰ ওচৰত চেল্ফি উঠিব আহিব মইতো ক'ব লাগিব এই ৰ'বচোন দাদাৰ অলপ ভাগৰ লাগিছে এই দাদাক দিগদাৰ নিদিব ৰ'বচোন সঁচাকে উঠিবলৈ আহিবনে কিয় নাহিব কিয় নুঠিব হাত চাপৰিৰ কোবত প্ৰেক্ষাগৃহৰ দুৱাৰ খিৰিকী খুলি দিব লাগিব আপুনি দেখোন শুনিয়ে নাপাব বজাবনে হাত চাপৰি কিয় নবজাব আগতে নাটকৰ ডেটটো ঠিক কৰি লওক কমিটিয়ে এইজনৰ কাৰণেহে নাটক পিছুৱাই আছে নেকি তই ইয়াত যে আৰু ক'ত থাকিম চা তোক চাকৰিটো লাগিবনে নালাগে পাৰিলে ঘূৰাই দিয়কচোন চা তেতিয়াহ'লে ইয়াত কি কৰি আছ আজি মোৰ ছুটি বুজিছো ছুটি তই তোৰ জেগাত থাকিব লাগে নে ইয়াত থাকিব লাগে আজি অকণ ইনজয় কৰিছো কি মানে বহুত দিন কাম কৰিলো যেন আজি ছুটি পাইছো অকণমান ইনজয় কৰি আছো গৈছো ছাৰ এলাৰ্ট থাকিবি বেটাৰীটো লগাই থবি
ছাৰ খাটনিয়ে কওক। এইখন থৈ দিবচোন। আমাৰ মোহন হ'বলৈ ছুটীত আছে তাক আজি অলপ জ্বলাব লাগিব বৰ লাগি থাকিব পাৰে ন? ছাৰ মোৰ নাটকৰ দিনা কমলকো লগত লৈ যাওঁ বুলি ভাবিছোঁ আপুনি অকণমান এৰি দিবচোন তাক কিয়? সি গ'লে মানে মোৰ সহায় হ'ব আৰু দৌৰা দৌৰিত কাপোৰটোকে ধৰি দিয়া পানী বটলটোকে আনি দিয়া কমলক নালাগে দিয়ক, মই যাম। চাকনাটোৰ সৈতে যোগাৰ কৰি থম। হে কৃষ্ণ কি কয় তাত যদি গৈ কিবা উল্টা পুল্টা কৰা শুনো তেতিয়া চাব কিন্তু। নাই 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 ছাৰ নাটকৰ দিনা মই মেকআপ লোৱাৰ পাছত আপুনি মোৰ মুখৰ মাত নেপায় ফুল কনচেনট্ৰেশ্যনত আহি যাওঁ অকলে বহি ল'ম কাৰাকে কি? কাৰা ডাইলগখিনি এটা ৰিভাইজ দিলো তাৰপিছত মঞ্চ মোক এৰি দিয়া আৰু জাউৰীয়া মানুহৰ হাততালি আনি বান্দাৰ ঠিক আছে হ'ব দিয়ক অ বোৱাৰী ক'ৰ পৰা আহিলা শইকীয়ানী বাইদেউ ঘৰলৈ গৈছিলো তাৰপিছত আকৌ হাজৰিকানী বাইদেউ ঘৰ পালোগে বাহ একদম জিলিকি আহিছা মানে কাপোৰযোৰেৰে তোমাক ধুনীয়া লাগিছে থেংক ইউ দেই ভাল লাগিছে কি হ'ল কিহত চকু একোতে চকু নাই আপোনালোকৰ কাৰণে মোৰ মানুহজনী অকণমান মুকলি মনেৰে ওলাই আহিব নোৱাৰা হৈছে ঘৰতে মই এইকণক ঢাকিও থব নোৱাৰো কি কথাবিলাক কৈ থাকে হে আপুনি আপুনিনো কিয় তেনেকে ক'ব লাগে নহয় মণি আমাৰ এই মুখা তোমাৰ কাৰণে পাক এইকণ মৰম লাগে এজনী মোৰ আজি ছুটি চোৱাচোন কেকেচাৰ বুদ্ধি তোমাৰ আজি ছুটি কেকেচাৰনো কি বুদ্ধি মানে মই যে ছুটিত আছো কেকেচা আকৌ মোক উইচ কৰিবলৈ বিচাৰি আছে ইউজ অ তোমাৰ আজি ছুটি যদি ঘৰত থাকাগে আকৌ না মই ইয়াতে থাকিম ইয়াত থাকিলেতো কাম কৰিবই লাগিব যোৱা ৰেজিষ্টাৰখন লৈ আহাগে চহী মাৰো মই অ ছুটিত থানাত ইনছে নিমিয়ে মিলিয়ে এটা সময়ত চহী মৰাই মৰাই পগলা কৰি দিলে এতিয়া আকৌ ফাংফুং আৰম্ভ হলেই ৰবা তোমাক মই ফোন কৰি আছো ৰবা অলপ পিছত ৰবা বাপু তোক পাচ্ছো মই বাপু আছো মৰমতে পাচ্ছো বাপা আৰে যাচোন যা পানী এক গিলাচ দিচোন মোক মই ছুটিত আছো পানী এক গিলাচ দিবা পাৰিবি যা বান্দা হা ছুটিত কি মানুহে কাম কৰিছে টেইলিঙত কি এইবিলাক নিয়ম আপোনালোকক নিশিকাইছে নেকি অ বান্দাৰ ই কি চলিয়ে এনে থানাৰ নিয়ম চম জানিছে নে নাজানিছে চাওক আপুনি থানাখন কেনেকে চলাই আছে কি হ'ল নো? কোনেও নিয়ম চম নাজানিছে এই মুখাই টেলিং চেলিং কৈছিল নে নকৈছিল হে কোনে নিয়ম নাজানে নো? এতিয়াতো মই চা ছুটিত আছো মইতো জইন নকৰিছো তাৰপিছতো কাম কৰিব লাগে চা যদি মই জইন নমৰকে গোটেই দিনটো আজিৰ দিনটো কাম কৰি থাকো এই, আকৌ মোহন হৈ গলা দেখোন। চা অ এতিয়াতো মই জইন নামাৰিছো তাৰপিছত যদি মই কাম কৰো সেই এক্সট্ৰা পইচাটো অসম চৰকাৰে মোক নিদিব চা কোনোবাই কাম কৰিব দিলেও নকৰিবা। ফাইনেল ফাইনেল। আহিছো